নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। যোৱাটি খণ্ডত আপোনালোকক মই পেপাৰৰ বিষয়ে চমুকৈ আভাস দিছিলোঁ। পেপাৰ আচলতে কি অংশ তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই দেখুৱাই গৈছিলোঁ পেপাৰ কি অংশসমূহৰ নাম। পেপাৰ অংশসমূহ আছিলে শিং বা থোলা, নলিচা, গেন্ধেলা, গফনলা বা বুলনি মাৰি, তাৰপিছত আছিলে থুৰি, জিভা বা আপোনাৰ ৰিফ বুলি কয়, আৰু চুপহি। এইকেইটাই অংশ আছিলে। আমি এইকেইটা অংশৰ লগত চিনাকি হ'লোঁ। আৰু ম'হৰ শিং কি ধৰণেৰে আচলতে প্ৰস্তুত কৰা হয়, ম'হৰ শিংটো পেপালৈ কি ধৰণে প্ৰস্তুত কৰা হয়, তৈয়াৰ কৰা হয়, সেইখিনিৰ ওপৰতো অকণমান কৈছিলোঁ। এতিয়া আমাৰ পাছৰটি খণ্ডত মই যিহেতু আপোনালোকক কৈছিলোঁ যে আচলতে পেপাৰ বুলনি মাৰিলত কি স্বৰ বাজে, এইখিনিক লৈ মই দ্বিতীয়টো খণ্ড আপোনালোকলৈ আগবঢ়াইছোঁ। পেপাৰ বুলনি মাৰিডালত আমাৰ কেইটা ফুটা আছিলে? 4টা ফুটা। 4টা ফুটাৰ বুলনি মাৰিডালত মই আপোনালোকক স্বৰ কেইটা ফুটে বুলি কৈছিলোঁ? 5টা স্বৰ। সেই 5টা স্বৰ, আৰু তাৰ আগতে ভিডিঅ'টোত মই কৈছিলোঁ যে 4টা ফুটা বুলনি মাৰিডালৰ 4টা ফুটা বন্ধ কৰি যদি আমি পেপাৰটোত ফু দিওঁ, তেতিয়াহ'লে আমাৰ যিকোনো এটা সপ্তকৰ প্ৰথম চাটো উচ্চাৰণ হয়। শিংটো যেনিবা 20 স্কেলটোত মোৰ টিউন হৈ আছে, তাৰ 20 স্কেলৰ চাটো ফুটিব। মানে ম'হৰ শিং যিহেতু প্ৰাকৃতিক বস্তু হয়, আৰু সেইকাৰণে তাৰ কিছুমান স্কেল নিৰ্দিষ্টকৈ নিৰ্ধাৰণ হৈয়ে থাকে প্ৰাকৃতিকভাৱেই। তো আমি তাক নতুনকৈ বনাব নোৱাৰোঁ। কেতিয়াবা ধৰি লওক এটা স্কেল নমাব পাৰোঁ বা উঠাব পাৰোঁ, সেইটো বুলনি মাৰিডালৰ আৰু থুৰিটোৰ ওপৰত নিৰ্ভৰ কৰে। তো সাধাৰণতে বিহুৰ কি হয়, বিহুৰ স্কেলবিলাক সদায় মাইনৰ স্কেল হয়। গতিকে আৰু শিংবিলাকো প্ৰায় শিংবিলাকেই আপোনাৰ মাইনৰ স্কেলতে বান্ধ খাই থাকে। ঠিক সেইদৰে তো মোৰ পেপাযোৰ মাইনৰ স্কেলত বাজে। তো মাইনৰ স্কেলত বাজিলে এতিয়া মই আপোনালোকক যোৱাটি খনত কৈছিলোঁ যে 4টা ফুটা ধৰি ফু দিলে যিকোনো এটা সপ্তকৰ চাটো হ'ব। এই 4টা ফুটা চাওক, এই 4টা ফুটা যদি মই বন্ধ কৰি ফুৱাই দিওঁ, শুনিলেনে? এই 4টা ফুটা বন্ধ কৰি ফুৱাই দিলত বি মাইনৰ স্কেলৰ প্ৰথম চাটো উচ্চাৰণ হৈছে। চা, এইটো মই যোৱা দশনত আপোনালোকক কৈছিলোঁ, আজি দেখুৱাই দিলোঁ চাটো। প্ৰথমটো চা ফুটে 4টা ফুটা বন্ধ কৰি দিলে, তাৰ পিছৰটো ফুটিব এই আঙুলিটো দাঙি দিলে গা। গা গা দুটা আছে, এটা টান গা আৰু এটা কোমল গা। গা স্বৰটো কোমল গা যিটো হয়, সেইটো গা আমাৰ উচ্চাৰণ হৈছে। এই গা, চা গা, এইটো আঙুলি দাঙি দিলত মা, চা গা মা, 3টা আমি স্বৰ পালোঁ। 3টা স্বৰ, এইটো আঙুলি দাঙো, পা, এইটো আমাৰ পা ফুটিলে। চা গা মা পা, আৰু এটা স্বৰ ফুটিব। এই আঙুলিটো এতিয়া আমাৰ এটা ফুটা বন্ধ হৈ আছে। মোৰ যিহেতু বুলনিডাল দুটা আছে, মই 2টা ফুটা হ'ব লাগে, কিন্তু আপোনালোকক মই এডাল বুলনিত যিটো গুটীয়া পেপাৰটো দেখুৱাম, মই আপোনালোকক এই জুৰিয়াজত বৰ্তমান দেখুৱাই দিছোঁ। এই আঙুলিটো দাঙি দিলে সেইটো নি, যিটো গোৱাল পেপা বুলি কৈছিলোঁ, সেই পেপাৰটো মই ভালকৈ বুজাই দিছোঁ, মই দেখুৱাই দিছোঁ। প্ৰথমটো চা, 4টা ফুটা বন্ধ কৰি দিলোঁ, চা। তাৰপিছত ফুটিব গা। আমাৰ চাৰ পিছত সাধাৰণতে কি হয়, ৰে হয়। ৰেটো নুফুটে পেপা, ৰেটো নুফুটে, গা ফুটিব। গাটোত খালি কোমল গা হ'ব, কোমল স্বৰ, মানে কোমল গা মানে কোমল স্বৰ। গা মা পা নি, চা গা মা পা নি। ইয়াত এতিয়া গাটো কোমল আৰু নিটো কোমল। আপোনালোকে চাওক, এতিয়া মই বি যিটো মেজৰ স্কেল, মই বি মেজৰ স্কেলৰ চাৰ পৰা চালৈকে 8টা স্বৰ মই কীবৰ্ডখনত বজাই দেখাম প্ৰথম। আৰু তাৰ কোমল গা আৰু কোমল নি বুলি কৈছিলোঁ যে, তাৰ পাৰ্থক্যখিনি আপোনালোকে নিজে গম পাই যাব। যিটো মেজৰ স্কেল আৰু যিটো মাইনৰ স্কেল, সাধাৰণতে বি মেজৰ স্কেলটো এইটো হয়, চা, এইটো চা। যেতিয়া পেপাৰটোত বজালে, শুনিলেনে? 4টা ফুটা বন্ধ কৰি বজালোঁ। এতিয়া মই আপোনালোকক গোটেই মেজৰ স্কেল এবাৰ বজাই শুনাই দিছোঁ, যিখিনি মেজৰ আছিলে, 4 গা 5 নিচা গোটেইকেইটা।
sa re ga ma pa dha ni sa sa ni dha pa ma ga re sa এইটো আপোনাৰ মেজৰ এতিয়া পেপাত বাজে সাধাৰণতে মাইনৰ বুলি মই কৈছিলো মাইনৰ স্কেল গিটাও মই আপোনালোকক দেখুৱাই দিছো কি কি আচলতে বাজে এতিয়া মাইনৰ স্কেলৰ সা ৰে গা মেজৰ স্কেলত গাটো আছিলে এইটো গা এতিয়া ইয়াত মাইনত হলে গাটো এইটো কোমল গা মানে গা মা পা এইটো মাইনৰ স্কেল বি মাইনৰ এতিয়া ইয়াত এই নিটোৱে আৰু এই গাটো আপোনাৰ কোমল হ'ব নি গা কোমল পাঁচটা স্বৰ যে আছিলে সা গা মা পা নি এইকেইটাই পেপাত ফুটে এতিয়া মই দেখুৱাইছো চাওক এতিয়া হাৰমনিয়াম বজাইছো সা গম পালেনে এইটো সা তাৰপিছত গা এটা আঙুলি দাঙি দিলে আ ফুটিব গা 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 এই নটটো সা গা তাৰপিছত আহিব মা সা গা মা 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 সেই মাটো মই পেপাত বজাই দিছো বুজিলে নে এইটো আঙুলি দাঙি দিলত মা পালো আমি তিনটা নোট পালো আৰু দুটা ফুটিব সা গা মা পা নি পাৰ ফুটিব পাৰ সা গা মা পা পা পাৰ ফুটাইছো পেপাৰ এতিয়া এইটো পা মানে পা sa ga ma pa sa ga ma pa ছয়টা পালো আমি সা গা মা পা আৰু নি ফুটিব নিটো কোনটো এই গোটেইকেইটা আঙুলি আমি যদি এৰি দিওঁ যিটো ফুটিব গোটেইকেইটা আঙুলি পেপা বুলনি মাৰি দিলত এটা আঙুলি নবহুৱাকে আমি যদি আমি মুকলিকে বজাওঁ এইটো আমাৰ নিটো ক'ত ফুটিব চাওক নি এই পাঁচটা স্বৰে পেপাত সাধাৰণতে ফুটে এতিয়া আপোনালোকে গম পালে নহয় বুলনি মাৰিলৰ চাৰিটা ফুটাত কি কি স্বৰ সন্নিৱিষ্ট হৈ আছে সেইকেইটা আপোনালোকক মই দেখুৱাই দিলোঁ আজি খণ্ডটোত আৰু বিশেষ দীঘলীয়া নকৰোঁ কাৰণ যোৱাটি খণ্ডত মই ভিডিঅ'টো আপোনালোকক পেপাৰ বিষয়ে চমু আভাস দিছিলোঁ যিহেতু আৰু সকলোৱে ভিডিঅ'টো আঁকোৱালি লৈছে আৰু যিসকলে ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তো তেখেতসকলৰ কাৰণে মই ভিডিঅ'টোৰ লিংকছ মোৰ এইটো ভিডিঅ' তলত ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে প্ৰথমটো চাই ল'ব তাৰপিছত এইখিনি পেপাৰ এই স্বৰ যিখিনি স্বৰ আছে সেই স্বৰখিনিৰ বিষয়ে আজি আপোনালোকক মই জনালোঁ ইয়াৰ পিছৰ খণ্ডটোত আহিবলগীয়া পিছৰ খণ্ডটোত মই পেপাৰ আচলতে জোঙাল কি পেপাৰে যোজনা দিব লাগিব পেপাৰ নিজস্ব চেও বজাব লাগিব পেপাত পুৰণা বিহু নামৰ কলি বজাব লাগিব তো সেইখিনি বস্তু আছে তাত কি কি স্বৰ লগ হৈ পেলাইনি আচলতে সেই বিহু নামবোৰ সৃষ্টি হৈছে আপোনালোকক খণ্ড খণ্ডকৈ মই আপোনালোকলৈ আগবঢ়াই যাম তো আজি বিশেষ একো নকওঁ ঘৰতে সকলো থাকক পৰিস্থিতি অতি ভয়াৱহ সকলো চৰকাৰে আচলখিনি মানক পাছৰ খণ্ডকেইটিত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে বিদায় নমস্কাৰ